হাই এভৰিৱান, মোৰ এই অঞ্জন ব্লগ ইউটিউব চেনেলটোতে আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি মই আছোঁ আহোম যুগৰ এক পুৰণা ঐতিহাসিক ঠাইত, য'ত আহোমসকলে বগা ঘোঁৰা বলি দিয়া হৈছিল। এই ঠাইৰ বিষয়ে সবিশেষ জানিবলৈ আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈকে চাই থাকক। তেনেহ'লে ব'লক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। আজি মই আছোঁ ডিব্ৰুগড় জিলাৰ নাহৰকটীয়াৰ টিপাম ফাকেৰ দেওহাল পাহাৰত। খ্ৰীষ্টাব্দত আহোম স্বৰ্গদেউ চাওলুং চুকাফাই প্ৰথম আহি ইয়াতে আহোমৰ প্ৰথম অস্থায়ী ৰাজধানী পাতিছিল। এয়া দেখিছে এখন পাহাৰতে। এই পাহাৰখনত ইয়াত আপোনালোকে দেখিছে খটখটি আছে। ইয়াত খটখটি মুঠ 900টা খটখটি আছে, আৰু এই 900টা খটখটি বগাই গৈ এটা দেওহাল দেৱী মন্দিৰ পাইগৈ। আমি তালৈ গৈ আছোঁ, আপোনালোকক আজি দেখুৱাম বুলি ভাবিছোঁ। স্বৰ্গদেউ চাওলুং চুকাফাই এই ইয়াতে বগা ঘোঁৰা বলি দি আহোমৰ প্ৰথম অস্থায়ী ৰাজধানী হিচাপে ইয়াত পাতিছিল। ইয়াত দেখিছে আপোনালোকে দেওহাল পাহাৰ। ময়ো এদিনো নাই অহা, আজি প্ৰথম আহিছোঁ। ভাবিলোঁ আপোনালোককো দেখুৱাওঁ আজি, আপোনালোকে আহিব পাৰিব। বহুত ধুনীয়া পৰিৱেশ। এয়া দেখিছে পূৰা জয়পুৰখন দেখি থাকে পাহাৰখনৰ পৰা। এখন বাগান হয়, এখন দেওহাল পাহাৰত বাগান পাতি দিয়া হৈছে। পূৰা গৰম, খটখটি বগাই বগাই আমনি লাগি যায়। ব'লক গৈ থাকোঁ আমি, আৰু যাবই লাগিব। 900টা খটখটি বগাব আছে। পালোহি দেওহাল পাহাৰৰ দেৱী মন্দিৰ। 900টা ষ্টেপ বগাই আহি মানে আমি দেৱী মন্দিৰটো পালোহি। পূৰা জনশূন্য। ইয়াত মানুহে কয় মানে ইয়াত যদি ইয়াত আহি আপোনালোকে চাকি এগছি জ্বলায় তেতিয়া মনৰ কামনা পূৰণ হয় বুলি কয়। আমি আজি বাৰু চাকি তাকি নানিলোঁ, জাষ্ট আপোনালোকক আজি দেখুৱাম বুলি ভাবিলোঁ। লগৰ এজন লগত আহিলে, মই ভালকৈ চিনিয়ে নাপাওঁ, সেইজন লগৰে লৈ আহিলে মোক। এয়া দেখিছে ন আপোনালোকে, এইখন বুঢ়ী দিহিং। ইয়াৰ পৰা বুঢ়ী দিহিংখন পূৰা বৈ গৈছে, আৰু এইখন নামৰূপ পাহাৰ।
পাটকাই পাহাৰ এখন দেখিছে আপোনালোকে, পাটকাই পাহাৰ। তাৰ পৰা পূৰা ধুনীয়াকৈ দেখি থাকে মানে, পূৰা ওখ পাহাৰ এটুকুৰাত আছোঁহি। আপোনালোকে যদি কেতিয়াবা নাকতীয়া জয়পুৰৰ টিপাম ফাকে বৌদ্ধ বিহাৰ মন্দিৰলৈ আহে, তেতিয়া আপোনালোকে এইপিনে আহি ইয়াত সোমাই যাব পাৰিব। আপোনালোকে টিপাম ব্ৰিজখন পাৰ হৈ বৌদ্ধ বিহাৰ মন্দিৰটো পায়। তাৰ ৰাইট চাইডে এটা ৰাস্তা আছে, এটা কেঁচা ৰাস্তা আছে। আপোনালোকে সেই কেঁচা ৰাস্তাদি সোমাই আহি এই দেওহাল পাহাৰৰ মন্দিৰটো, দেৱী মন্দিৰটো আপোনালোকে চাব পাৰিব। দেখিছে ফাইনেলি আমি দেওহাল থান পালোহি আৰু। এয়া দেখিছে ইয়াৰ লগৰ মনটো, সি আজি লৈ আনিলে, পূৰা ঘামি গৈছোঁ। চানা লৈ আনিলোঁ টিপাম ব্ৰিজত, বৰ ধুনীয়া ধুনীয়া চানা বনাই মানে, মজা মজা জাল দি চানা খাম আৰু। পানী লৈ আনিছোঁ, পানী খাই অকণমান জীয়াই লওঁ, তাৰপিছত যামগৈ আৰু। এয়া দেখিছে পূৰা জিৰণি হেৰি এটা আছে ইয়াত, আপোনালোকক দেখুৱাই দিছোঁ চব। আৰু এইখন পানীটো খাই লওঁ। আমি গৈ আছোঁ আৰু, পূৰা ধুনীয়া কালাৰিং কৰি দিলে খটখটিৰে, ভাল লাগে আহি। যদি আপোনালোকে মোৰ এই চেনেলটো ভিডিঅ'বোৰ চাই ভাল পায়, তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লাইক কৰিব, শ্বেয়াৰ কৰি দিব। এতিয়া যাওঁগৈ আৰু, ঘূৰি আকৌ আমি নামি যাব লাগিব। এয়া ষ্টেপ দেখিছে নহয়, বহুত ওপৰত আমি উঠি আছোঁ, একদম পাহাৰৰ ওপৰত। একদম গৈ তাত নামিব লাগিব। এয়া সেইপিনৰ পৰা আহিলোঁ, এইখন দেখিছে, এইপিনে পূৰা বাগান।